উচ্ছেদৰ ক্ষেত্ৰত সমাধানৰ কোনো ইচ্ছা নাই। এওঁলোকে বস্তুটো মানে ডাঙৰকৈ ভাইৰাল কৰি BTC বিপদে পৰিচালনা কৰি আগন্তুক MP ইলেকশ্যনত যাতে একপিনে লৈ যদি আন্দোলনৰ দ্বাৰাই যদি সেই জায়গাটো যদি ৰক্ষা নহয় সেই ক্ষেত্ৰত দায়ী কোন? এই ভাঙা ঢোলখন বাজি আছে ৰাস্তায় ৰাস্তায়, ইয়াৰ কোনো আলোচনা নাই। আৰু যদি চৰকাৰে আমাৰ কথা নুশুনে তেতিয়া আমি বিকল্প ব্যৱস্থা কৰিম। আমি UPPL কৰিছোঁ বুলি জাতীয় চেতনা আমাৰ দেশত মানে আমাৰ তেজত নাই এইটো নাভাবিব। এই ক্ষেত্ৰত ক'বলৈ গ'লে যিখিনি এৰিয়াত নটিচ জাৰি কৰিছে সেইখিনি এৰিয়াত বঙালী, অসমীয়া, বড়ো, মুছলিম সকলো জাতি জনগোষ্ঠীৰ মানুহে বসবাস কৰে। সেই এৰিয়াটো চৰকাৰী হয়তো কিবা মাটি হিচাপত হাইকোৰ্টৰ নোটিছহে তাতে দিছে, কিন্তু প্ৰমোদ বৰাই নোটিছ দিয়া নাই। যি কেছৰ নোটিছ আহিছে 2012 চনৰ কেছ, গতিকে সেই 2012 চনৰ কেছৰ যিহেতু নোটিছ আহিছে, এই ক্ষেত্ৰত মানে আমাৰ প্ৰমোদ ছাৰৰ নামত প্ৰমোদ ছাৰে মুছলমান মানুহক উচ্ছেদ কৰিবলৈ, মছজিদ ঘৰ ভাঙি দিবলৈ যি এক ভাইৰেল কৰিলে, যি এক ভিডিঅ' বনাই মানে ভাইৰেল হৈ গ'ল, ইয়াতে আমি দুখ পাইছোঁ। এইকাৰণে কাৰণ যিখিনি এৰিয়াত নোটিছ আহিছে সেইখিনি এৰিয়াত বঙালী মানুহ, এছামিছ মানুহ, বড়ো মানুহ চবে বসবাস কৰে, বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহ বসবাস কৰে। 210 ঘৰ মানুহৰ ভিতৰত খালি মুছলমান নহয়, সকলোকে নোটিছ দিছে। গতিকে সকলোৰে সংগঠন আছে। আমি দেখা পাইছোঁ বঙালীখিনিৰ কাৰণে আমাৰ বঙালীৰ যি নেতৃবৃন্দ আছে তেওঁলোকে আমাৰ BTC চৰকাৰৰ লগত আলোচনা চলি আছে। অসমীয়া মানুহখিনিৰ লগত কথা লৈও আলোচনা চলি আছে, বড়ো মানুহখিনিৰ আলোচনা চলি আছে। মাত্ৰ আমাৰ মুছলমান মানুহখিনিৰ নোটিছ লৈ এই ভাঙা ঢোলখন বাজি আছে ৰাস্তায় ৰাস্তায়, ইয়াৰ কোনো আলোচনা নাই। ইয়াৰ কোনো আলোচনা নাই। তেখেতে ৰাস্তাৰ পৰা ধমকি মাৰি আছে, এই কৰিল সেই কৰিল, আম হেন কৰেংগে তেন কৰেংগে। কিন্তু মই ক'ব বিচাৰিছোঁ যদি আন্দোলনৰ দ্বাৰাই যদি সেই জায়গাটো যদি ৰক্ষা নহয় সেই ক্ষেত্ৰত দায়ী কোন হ'ব? যদি বাকী মানুহখিনি ৰক্ষা হৈ যায়, আমাৰ যদি মানুহখিনি ৰক্ষা নহয়, ইয়াৰ কাৰণে দায়বোৰ কোনে ল'ব? গতিকে মই ভাবোঁ আন্দোলন আমি ছাপোৰ্ট কৰোঁ, কিন্তু সকলো ক্ষেত্ৰত নহয়। প্ৰথম আলোচনা কৰক, আলোচনাত যদি নিমিলে, চৰকাৰে যদি তেনেকুৱা ধৰণৰ কোনো সন্মান নিদিয়ে, কথা নাৰাখে, তাৰপিছত আলোচনা মানে আন্দোলনৰ পদক্ষেপ নিবই লাগিব যিহেতু সংগঠন। কিন্তু ডাইৰেক্টলি এটা মানে ৰাস্তা পোৱাৰ লগে লগে মানে প্ৰমোদ বড়োৱে মুছলমানক খেদিবলৈ নোটিছ জাৰি কৰিলে, 38 বছৰীয়া মানে মছজিদ ভাঙি দি আছে প্ৰমোদ বড়োৱে, তেনেকুৱা ধৰণৰ অপবাদ দিয়াটো কিমান যুক্তিপূৰ্ণ? কাৰণ আপুনি ভালকৈ জানে 2012 চনৰ কেছৰ নোটিছ আহিছে। যদি প্ৰমোদ বড়োৱে বন্ধ কৰিব লাগে, প্ৰমোদ বড়ো ছাৰৰ লগত বহিব লাগিব। কিন্তু আপুনি নবহাকৈ যদি আপুনি উল্টা খৰ মাৰে, তেনেহ'লে আপোনাৰ কথা হয়তো চৰকাৰে নুশুনি আৰু উল্টাও হ'ব পাৰে, ৰাইজৰ বিপদো হ'ব পাৰে। সেই ক্ষেত্ৰত মই অনুৰোধ কৰিম, কাৰণ যিখিনি সংগঠন, যি সংগঠনে আন্দোলন কৰি আছে, এই সংগঠন আমিও কৰি আহিছোঁ। আমিও 12 বছৰ সংগঠন কৰি আহিছোঁ। যিখিনি মানুহ আমি UPPL কৰি আছোঁ, যিখিনি মাইনৰিটি লিডাৰ আমাৰ UPPLত জড়িত, আমাক এওঁলোকে ফেচবুকত বিভিন্ন ধৰণৰ ভাষা লিখিছে। গতিকে আমি ক'ব বিচাৰিছোঁ সেইখিনি লিডাৰক, সংগঠন কৰা লিডাৰখিনিক আমি ক'ব বিচাৰিছোঁ, আমি UPPL কৰিছোঁ বুলি আমি জাতিদ্ৰোহী হ'লোঁ নে? যদি আমি UPPL কৰি আমি জাতিদ্ৰোহী হৈছোঁ, তেনেহ'লে আমি কি কৰিব লাগে? আমি UPPL কৰিছোঁ বুলি জাতীয় চেতনা আমাৰ দেশত মানে আমাৰ তেজত নাই এইটো নাভাবিব। ইমানখিনি আপোনালোকে যে কৰি আছে BTC চৰকাৰৰ লগত, আজিলৈকে কিয় বহা নহ'ল? আমি দুৰ্ভাগ্য, আমি বাট চাই আছিলোঁ। এই ক্ষেত্ৰত যিহেতু বাকী জাতি জনগোষ্ঠীৰ পৰা বুদ্ধিজীৱীসকলে যিহেতু বহি আছে, আমাৰ মাইনৰিটিৰ পৰাও সংগঠনে হওক বা বাকী বুদ্ধিজীৱী হওক, আমাৰ চৰকাৰৰ লগত বহি ইয়াৰ এটা চলিউশ্যন ওলাব বুলি আমি আশাবাদী। কিন্তু এওঁলোকে ৰাস্তা ঘাটে ভাইৰেল কৰি বিৰাট বস্তুটো ডাঙৰ কৰি আগন্তুক মানে MP ইলেকশ্যনৰ কাৰণে এটা ৰুল বনাবলৈহে চেষ্টা কৰি আছে। মানুহখিনিৰ সমস্যা সমাধান কৰাত এওঁলোকৰ তিল পৰিমাণৰ ইচ্ছা নাই। যদি ইচ্ছা থাকিল হয়, BTC চৰকাৰৰ লগত আলোচনাত বহিল হয়। এওঁলোকৰ উচ্ছেদৰ ক্ষেত্ৰত সমাধানৰ কোনো ইচ্ছা নাই। এওঁলোকে বস্তুটো মানে ডাঙৰকৈ ভাইৰেল কৰি BTCত মাইনৰিটি মানুহক মানে মিছগাইড কৰি বিপদে পৰিচালনা কৰি আগন্তুক MP ইলেকশ্যনত যাতে একপিনে লৈ তেনেকুৱা ধৰণৰ এটা অংক কৰিব পাৰে, সেয়ে মানে অংক চলি আছে ইয়াতে কোনোবা নহয় কোনোবা ৰাজনৈতিক দলৰ ষড়যন্ত্ৰ চলি আছে। নহ'লে
ইমান আন্দোলন হৈ আছে, কিবা কিবি হৈ আছে, কোনো ফাণ্ড নাই, কোনো কালেকশ্যন নাই, একো নাই। ইমানখিনি টকা ক'ৰ পৰা খৰচ কৰি আছে? জবাব দিয়ক, ইমানখিনি টকা ক'ৰ পৰা খৰচ কৰি আছে? নিশ্চয় কোনোবাই নহয় কোনোবাই এই ফাণ্ডিং কৰি আছে, যোগান দি আছে, আৰু সমস্যাখিনি সমাধান নকৰি এইটো মানুহক বিপদত পেলোৱাৰ কাৰণে এটা ছিষ্টেমত লৈ গৈছে। গতিকে মই এজন মুছলিম মানুহ হিচাপত, ল'ৰা হিচাপত মই আহ্বান কৰিম যে সমাধান আলোচনাৰ দ্বাৰাই সমাধান কৰি লওক। আমিও আছোঁ আপোনালোকৰ লগত। যদি আলোচনাত সমাধান নহয় তেনেহ'লে আন্দোলনৰ ৰাস্তা বাছি লওক। গতিকে আমাৰ UPPLত লাগি থকা যিখিনি মাইনৰিটি লিডাৰ্ছ আছে, সকলোৱে আজি আমি একত্ৰিত হৈ, যিহেতু সংগঠন নবহিল, তাৰ কাৰণে আমি আমাৰ চৰকাৰৰ লগত বহিবলৈ আমি এক আলোচনা কৰিছোঁ। ৰবিবাৰ বা সোমবাৰৰ পিছত সেই নোটিছ অহা মানুহখিনিৰ বিষয়ে কি আলোচনা হয় নহয়, সোমবাৰ বা ৰবিবাৰৰ পিছত আমি কথাখিনি হয়তো জনাব পাৰিম। যিখিনি কথা হয়তো আমি পাম সেইখিনি কথা আমি ডিটেইলছ জনাব পাৰিম। তো ইয়াৰ আগত ব্যক্তিগতভাৱে ক'বলগীয়া মোৰ একো নাই, কিন্তু আলোচনা মৰ্মে সমস্যা সমাধান হওক বুলি আমি বিচাৰিছোঁ। আৰু সকলো জাতিৰ যদি, বেলেগ বেলেগ জাতিৰ যদি আলোচনা মৰ্মে সমস্যা সমাধান হয়, আমাৰ সমস্যা কিয় আলোচনা মৰ্মে সমাধান হ'ব নোৱাৰে? কাৰণ আমি এই BTCত বা এই BTRত আন্দোলন কৰি বহু মানুহ হেৰুৱাইছোঁ। আমি আৰু মানুহ হেৰুৱাব বিচৰা নাই। কাৰণ আপুনি ভালকৈ জানে, এই BTRত অবৰৰ নেতৃত্ব দিবলৈ গৈ MP ইলেকশ্যনৰ আগ ধৰি নাৰায়ণগুৰিত আধা ঘণ্টাৰ ভিতৰত, 1 ঘণ্টাৰ ভিতৰত মোটামুটি 54জন মানুহক গুলিয়াই হত্যা কৰা হৈছে। সেইখিনি কিন্তু মানুহ কিন্তু আমাৰ দুখ কৰা নাছিল। সেইটো আমি আন্দোলনৰ কাৰণে আমি কুৰবানী দিব লগা হৈছিল। গতিকে আৰু তেনেকুৱা ধৰণৰ আন্দোলনৰ দ্বাৰাই আমাৰ জাতিৰ কিবা এটা বিপদ হওক আমি বিচৰা নাই। যদি আমি আলোচনাৰ দ্বাৰাই সমাধান হয়, আমি আলোচনাৰ দ্বাৰাই সমাধান বিচাৰিছোঁ। যদি আলোচনাৰ দ্বাৰাই সমাধান নহয় তেনেহ'লে আমি আন্দোলন কৰিবই লাগিব। আমি ৰাইজৰ লগত থাকিম আৰু আমি ৰাইজৰ হকে মাত মাতিম। আমি ৰাইজক এতিয়াও পাহৰি যোৱা নাই। কাৰণ আমাক গাদ্দাৰ বুলি কোৱাজনে যাতে চিন্তা কৰে, আমি এতিয়াও মুখ খোলা নাই। কাৰণ আমি UPPL কৰিছোঁ বুলি আমাক জাহা তাহা ক'ব নালাগে। বিপদ এটা আহিছে, সকলোৱে বহি পেলাই সমাধানৰ ৰাস্তা আনিব লাগে। আৰু যদি চৰকাৰে আমাৰ কথা নুশুনে তেতিয়া আমি বিকল্প ব্যৱস্থা কৰিম। গতিকে এইখিনিয়ে কৈছোঁ।